পোনপ্ৰথমে মই সকলো আমাৰ অসম আৰু বিটিআৰৰ মিডিয়া পাৰ্চন বন্ধুসকলক মই UPPL দলৰ হৈ পেলাই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ অনুৰোধ ক্ৰমে ইয়াত উপস্থিত হৈছেহি। আজি আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি মই এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ। যোৱা প্ৰায় 10 দিন আমি BTC অঞ্চলত থকা অৰ্থাৎ বিটিআৰত থকা মাইনিং, ক্ৰাছাৰ আৰু কোৱাৰী এই তিনিটা বস্তু বন্ধ কৰি থৈছিলোঁ। কাৰণ আমি জানো অসমত য'ত নেকি মাইনিং বন্ধ, ক্ৰাছাৰ বন্ধ আৰু কোৱাৰী বন্ধ, অসমৰ সমূহ কনষ্ট্ৰাকশ্যন আমাৰ বিটিআৰৰ পাথৰ আৰু বালিৰ দ্বাৰাহে হৈ আছে। কিন্তু কিছুমান কাৰণত যি কাৰণটো আমি এৰি পেলাই চলিব নোৱাৰোঁ, যেনেকৈ মাইনিঙৰ নামত, ক্ৰাছাৰৰ নামত, কোৱাৰীৰ নামত বহুত ইলিগেল চলি আছে আমাৰ BTCত। যোৱা 17 বছৰে যদিও কিছুমান জেগাত মাইনিঙৰ কাৰণে, ক্ৰাছাৰৰ কাৰণে, কোৱাৰীৰ কাৰণে পাৰ্মিট দিয়া হৈছে, আমাৰ ক্ৰাছাৰ মালিকসকলে বা মাইনিং বা কোৱাৰী মালিকসকলে বিয়ণ্ড দ্য লিমিট কিছুমান কাম কৰি আছে, ইলিগেলত ইনভলভ হৈ আছে, যাৰ ফলত সেইবোৰ কণ্ট্ৰল কৰিবলৈ আমি এইখিনি বন্ধ কৰি দিয়া হৈছিল। কিন্তু আজি আমাৰ কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত কিছুমান অসুবিধা হোৱাৰ কাৰণে আমি মাইনিং আৰু ক্ৰাছাৰ, কোৱাৰী সেই তিনিটা বস্তুটো অহাকালিৰ পৰা ৰিঅ'পেন কৰিবৰ কাৰণে আমি BTC চৰকাৰৰ হৈ বা বিটিআৰ চৰকাৰৰ হৈ পেলাই এইখিনি আকৌ খুলি দিয়া হৈছে। কিন্তু আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ। আমি যদিও খুলিবলৈ দিছোঁ অহাকালিৰ পৰা, ইয়াত যদি হিচাপতকৈ 1 ইঞ্চিও বা একটা পাথৰো বা 1 ইঞ্চিকৈ বেছি মানে বালিও যদি আমি ইলিগেলি মানে পৰিমাণৰ বেছি লৈ যোৱাটো পায় বা ধৰিব পাৰোঁ, সেইবোৰ মাইনিং, ক্ৰাছাৰ আৰু কোৱাৰীটো আমি বন্ধ কৰি দিয়া হ'ব। সেইটো আপোনালোকৰ মিডিয়া থ্ৰুৱেদি আমি জনাই দিয়া হৈছে। গতিকে অহাকালিৰ পৰা আমি খুলিব দিয়া স্বত্তেও মই আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি এটা কথা জনাব বিচাৰিছোঁ। আমাৰ 4টা জিলা, কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি, যি জিলাত আমাৰ ক্ৰাছাৰ মালিকসকল আছে, মাইনিং আৰু কোৱাৰী মালিকসকল আছে, তেওঁলোকৰ লগত আমি চৰকাৰ ফালৰ পৰা হয় অফিচিয়েলি কিছুমান জিলা ভিত্তিত আলোচনা কৰা হ'ব। গতিকে আমি যেতিয়া DFৰ থ্ৰুৱেদি ডেটটো ডিক্লেয়াৰেশ্যন দিয়া হ'ব, সেইদিনাখন আমাৰ ক্ৰাছাৰ, মাইনিং আৰু কোৱাৰী মালিকসকল উপস্থিত হ'বৰ কাৰণে আপোনালোকৰ মিডিয়া থ্ৰুৱেদি মই আহ্বান জনোৱা হৈছে। মোৰ তাত ফাইনেল লিষ্ট এতিয়ালৈকে আহি পোৱা নাই, কিন্তু ডিষ্ট্ৰিক্ট ভিত্তিত কিছুমান মোৰ তাত এনেকৈ আহি আছে য'ত নেকি মই আজিলৈকে ইনভেষ্টিগেশ্যন কৰিবলৈ এতিয়ালৈকে সময়টো হোৱা নাই। মই জনাত বহুত ইলিগেল মাইনিং আৰু কোৱাৰী চলি আছে। ক্ৰাছাৰত যদিও ইলিগেল তেনেকৈ 2 নম্বৰ চলা নাই, কিছুমান ক্ৰাছাৰৰ লগত তেওঁলোকে এটাচমেণ্ট কৰি পেলাই নতুন ক্ৰাছাৰ খুলি লৈছে, এই খবৰটো আমি পাই আছোঁ। গতিকে যেতিয়া আমি ইনভেষ্টিগেশ্যন কৰিব তেতিয়া গম পোৱা যাব, আৰু এই সময়ত আপোনালোকক লৈয়ে আমি ইনভেষ্টিগেশ্যন কৰিম। এইটো দুৰ্ভাগ্যজনক, অকল আমাৰ বিটিআৰৰ কথাই নহয়, অসমতে তেনেকৈ ইলিগেল এনক্ৰ'চমেণ্টটো হৈ আছে। চৰকাৰে ছিষ্টেমেটিকেলি আইনৰ দ্বাৰা সেইবোৰ চব সমাধান কৰিব, এইবোৰ সমস্যা। গতিকে মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ মিডিয়াৰ থ্ৰুৱেদি। ধৰি লওক আমাৰ 13 জানুৱাৰী উৰুকা দিনাখন কিছুমান কি ক'ব, সেইটো ব্যক্তি যিসকল ৰাজনৈতিক লাভালাভৰ কাৰণে ৰাজনীতি খেলি আছে অসমত বা বিটিআৰত, তেওঁলোকে সেইদিনাখন এটা কথা ক'লে ৰাইজৰ সন্মুখত যে আমাৰ বিটিআৰ নতুন চৰকাৰে হেনো বিটিআৰত থকা আমাৰ যি বন, মানে ফৰেষ্ট লেণ্ড বা ফৰেষ্ট এৰিয়া, নতুনকৈ বন কাটি পেলাই থাকিবৰ কাৰণে সকলোকে অধিকাৰ দিয়া হৈছে। গতিকে আপোনালোকে আহি পেলাই থাকিব পাৰে বুলি কোৱাত কিছুমান সহজ সৰল ব্যক্তিসকল বহুত ঠাইৰ পৰা আহি পেলাই বন ধ্বংসত সিদিনাখন সৰলপাৰাত ইনভলভ হ'ল। যিসকল দুৰন্ধৰ ব্যক্তি তেওঁলোকেতো
প্ৰপগাণ্ডাৰ কাৰণে কৰিছিলে তেওঁলোকে ছাইড লৈ গুচি গৈছে কিন্তু সহজ সৰল ব্যক্তি যিসকলে মানে এবেলা এমুঠি ভাতৰ কাৰণে তেওঁলোকে চিন্তা কৰি থাকে তেওঁলোকে বিপদত পৰিব লগা হৈছে গতিকে মই এইখিনি অনুৰোধ কৰিব বিচাৰোঁ এনেকুৱা প্ৰপগাণ্ডা আমাৰ মাজত বহুত আনে যি প্ৰপগাণ্ডাৰ দ্বাৰাই আমাৰ মাজত মিছআণ্ডাৰষ্টেণ্ডিং আহে যি প্ৰপগাণ্ডাৰ দ্বাৰাই আমাৰ BTC বা আমাৰ BTR অৰ্থাৎ অসমৰ বন ধ্বংস হ'বলৈ গৈ আছে সেইবোৰৰ পৰা যেন আমি আঁতৰত থাকিব পাৰোঁ গতিকে সকলো আমাৰ অসমবাসী বা BTRবাসীক সজাগ হ'বলৈ মই আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি অনুৰোধ কৰিলোঁ ইলিগেল টিম্বাৰ যিবিলাক মানে ট্ৰেড হৈ আছে সেইবিলাক ক্ষেত্ৰত কি ক'ব ডেফিনেটলি আমাৰ BTRত ইলিগেল টিম্বাৰটো চলি আছে চাগে দুটা কাৰণ আছে ইয়াত মোৰ হিচাপত আমাৰ অসমৰ ষ্টাফ কম ফৰেষ্ট ডিপাৰ্টমেণ্টত যাৰ ফলত সেইটো আমি কণ্ট্ৰল কৰিব পৰা নাই 2 নম্বৰটো হ'ল খুব সম্ভৱ কিছুমান আমাৰ সুবিধা ইনভলভ হোৱা ব্যক্তিসকলে ইয়াত ইনভলভ হৈ আছে যাৰ ফলত আমাৰ ডিপাৰ্টমেণ্টে ধৰিব বিচাৰিলেও কণ্ট্ৰল কৰিব বিচৰা বা ধৰিব বিচৰা আগতে তেওঁলোকে খবৰটো পাই পেলাই আঁতৰি থাকে বা আমি ধৰিব বিচৰাৰ পৰা আমি মানে সাকসেসফুল হ'ব নোৱাৰোঁ যাৰ ফলত আজি বন ধ্বংসটো বা ইলিগেল টিম্বাৰিংটো আমাৰ BTRত চলি আছে বনাঞ্চলত বেআইনীভাৱে প্ৰৱেশ কৰা সকলো আপুনি চেক কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব সেইটো আইনে কৰিব আমি চৰকাৰত আহিছোঁ ধৰি লওক আপোনাৰ 2006 চনৰ ফৰেষ্ট ডুৱেলাৰ এক্ট আছে আসাম ফৰেষ্ট এক্ট আছে গতিকে অসম চৰকাৰ ভাৰত চৰকাৰে তেওঁলোকৰ আইনত বিধা কৰি পেলাই কি কৰিব লাগে তেওঁলোকে কৰিব আমাৰ বৰ্তমান এনেকুৱা কোনো আমাৰ BTRৰ পৰা বা BTR চৰকাৰৰ পৰা এনেকুৱা উদ্দেশ্য এতিয়ালৈকে নাই হয় আপুনি মানে ৰিমাইণ্ড কৰাটো খুব ভাল লাগিছে বহুত ধন্যবাদ 20 তাৰিখে য'ত নেকি আমাৰ 3টা গ্ৰুপ আছে NDP-টো আফটাৰ দ্য একৰ্ড চাইন বিফৰ দ্য একৰ্ড চাইন আমি 3টা আছিলোঁ আফটাৰ দ্য একৰ্ড চাইন য'ত নেকি 2টা গ্ৰুপটো P গ্ৰুপ এণ্ড R গ্ৰুপ সেই 2টা গ্ৰুপটো য'ত নেকি আগৰ পৰাই তেওঁলোকৰ পুলিচ ইনভেষ্টিগেশ্যনটো বা ভেৰিফিকেশ্যনটো হৈ গৈছে গতিকে তেওঁলোকৰ কামটো আগতীয়াকৈ হোৱাৰ কাৰণে 20 তাৰিখে তেওঁলোকৰ ৰিহেবিলিটেশ্যনটো দিয়া হ'ব ৰিহেবিলিটেশ্যন পেকেজটো আৰু আমাৰ S গ্ৰুপটো যাক আমি S গ্ৰুপ বুলি জনা যায় যোৱা 27 জানুৱাৰীত আমাৰ একৰ্ডৰ পাছত যদিও আমি এক বছৰ সময়টো পাইছোঁ আমাৰ মাজত কিছুমান টেকনিক্যাল প্ৰব্লেম যেনেকৈ আমাৰ COVID-19 হৈ গ'ল ঠিক তেনেকৈ আমি ইলেকশ্যনত ইনভলভ হ'বলৈ বাধ্য হ'লোঁ যাৰ ফলত আমাৰ কিছুমান ডাটাটো আমি দিবলৈ অলপ পলমকৈ দিবলগীয়া হ'ল যাৰ ফলত পুলিচ ভেৰিফিকেশ্যনটো অহাটো আমাৰ পলম হৈ গৈছেগৈ গতিকে আমাৰ যি S গ্ৰুপৰ ৰিহেবিলিটেশ্যনৰ পেকেজ এইখিনি চাগে ফেব্ৰুৱাৰী মানতহে হ'ব গতিকে মই আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি S গ্ৰুপৰ সকলো এক্স কমৰেড সকলক সেইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকে নিশ্চিন্ত মনে থাকক চৰকাৰে প্ৰশাসনে তেওঁলোকৰ কামটো সিস্টেমেটিক্যালি কৰি যাব কিয়নো সকলোৰে বস্তুৰে সিস্টেম থাকে য'ত নেকি P গ্ৰুপৰ R গ্ৰুপৰ বহুত বছৰ সিজপায়াৰত থকাৰ পাছতো আমি এক বছৰ একৰ্ড হোৱাৰ পাছত বা এক বছৰৰ পিছতহে দিবলৈ বাধ্যত পৰিছে বা দিবলগীয়া হ'ল বা দিব পাৰিলে এইখিনি কথাটো চিন্তা কৰিলে আমি ধৰিব পাৰোঁ আমি 2020 চনৰ যোৱা 27 ফেব্ৰুৱাৰী দিনাখন যিটো একৰ্ড হ'ল একৰ্ডৰ পাছত আমি এক বছৰহে হৈছে আৰু এক মাহ এক্সটেনশ্যন হোৱাটো একো ডাঙৰ কথা নহয় গতিকে আমি যদি এক বছৰ বহিব পাৰিছোঁ এক বছৰ আৰু এক মাহ বহিব নোৱাৰাৰ কথা নাহে গতিকে এক্স কমৰেড সকলো এইখিনি অনুৰোধ কৰিছোঁ যেন ধৈৰ্যৰে এক মাহটো বাদ চায় আৰু আমাৰ যি গভৰ্ণমেণ্টৰ পৰা পাবলগীয়া পেকেজ এই পেকেজটো লৈ পেলাই আমি নিশ্চিন্ত মনে আমাৰ কামখিনি কৰি যাব পাৰিম সমাজৰ লগত মিলি থাকিব পাৰি সমাজৰ লগত ৰাজনৈতিকভাৱে সমাজনৈতিকভাৱে আমাৰ ডেভেলপমেণ্টটো সমাজৰ ডেভেলপমেণ্টটো এৰিয়াৰ ডেভেলপমেণ্টটো জাতিৰ ডেভেলপমেণ্টটো আনিব পাৰে সেইখিনি মই অনুৰোধ কৰিছোঁ কথাটো হ'ল তেওঁলোকে কেনেকৈ এইটো সময়ত লিপ্ত হ'ল সেইটো মই ভালদৰে নাজানো তেতিয়া মই জংঘলত আছিলোঁ যিয়ে নহওক আজিৰ দিনত মোৰ এটা বিশ্বাস আছে য'ত নেকি আমাক হোম মিনিষ্টাৰে ইংগিতটো দিছে অহা 24 তাৰিখে য'ত নেকি তেওঁ কোকৰাঝাৰত আহিব আমাৰ ইয়াত
কি কয় 1 বছৰীয়া মানে একৰ্ড ডে চেলিব্ৰেশ্যন কৰিবৰ কাৰণে সেইদিনাখনে আমাৰ সকলো কেছটো শেষ হ'ব মানে মোৰ বিশ্বাস আছে তেওঁলোক দুজন আমাৰ খুব মানে কি কয় আপোন সাংবাদিক দুজনৰ কেছো সেইদিনাখনে শেষ হৈ যাব আহি পোৱা মানে তথ্যমতে ভূটানত আজিলৈকে 25 জন জেলত আছে আমাৰ NDBSৰ লগত লিংক থকা বা NDBৰ কেছত ইনভলভ হোৱা কেছ থকা 25 জন মানুহ এতিয়াও জেলত আছে বাকি মিছিং হোৱাৰ কথাটো আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আজিলৈকে আমাক তথ্য দিব পৰা নাই গতিকে 25 জনৰ কেছটো সামৰি পেলাই আমি অলৰেডি হোম মিনিষ্ট্ৰীক সেইটো ইনফৰমেশ্যন দিছোঁ গতিকে খুব সোনকালে মোৰ বিশ্বাস আছে যদি কি আমাৰ ম্যানমাৰত থকা আমাৰ যি কমৰেডসকল ম্যানমাৰ জেলত আছিলে তেওঁলোককো হোম মিনিষ্ট্ৰীৰ পৰা ওলাই আনিছে 25 জনীয়া আহি আমাৰ NDBSৰ লগত ৰিলেটেড কেছত থকা বা জেলত ভুগি থকা ব্যক্তিসকলো বা কমৰেডসকলো খুব সোনকালে আমাৰ অসমত বা আমাৰ BTRত আহি পাব বুলি মোৰ বিশ্বাস এটা আছে